ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম স্বৰবৰ্ণৰ বিষয়ে আৰু স্বৰবৰ্ণ চিনি পোৱাই চাগে স্বৰবৰ্ণবোৰ কি অ আ হ্ৰস্ব ই দীৰ্ঘ ই এইবোৰক আমি স্বৰবৰ্ণ বুলি কওঁ এতিয়া আহিলে যে স্বৰবৰ্ণ কেইটা বাৰু 11টা স্বৰবৰ্ণ কেইটা 11টা আৰু কি বুলি বুজিলে কি বুলি ক'বা এইকেইটা অ আ হ্ৰস্ব ই দীৰ্ঘ ই এইবোৰক আমি স্বৰবৰ্ণ বুলি কওঁ এতিয়া স্বৰবৰ্ণ জানানে তোমালোকে পঢ়িবলৈ মই এবাৰ পঢ়ি দিছোঁ তোমালোকে পঢ়ি যাবা এইটো অ এইটো আ এইটো হ্ৰস্ব ই এইটো দীৰ্ঘ ই এইটো হ্ৰস্ব উ এইটো দীৰ্ঘ উ এইটো ৰি এইটো এ এইটো ঐ এইটো উ এইটো ও এতিয়া পাৰিবা পঢ়িবলৈ আকৌ এবাৰ পঢ়াচোন ও আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ ও হয়নে আকৌ এবাৰ পঢ়া অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ এইটো ও ঠিক আছে এতিয়া মই সুধিম তোমালোকক কোনটো কি তুমি কৈ যাবা দেই এইটো কি হ'ল বাৰু এইটো নাম কি অ এইটো নাম অ হয়নে আৰু এইটো নাম কি এইটো নাম হৈছে ৰি এইটো নাম ৰি এইটো নাম হৈছে ৰি এইটো দীৰ্ঘ এইটো নাম দীৰ্ঘ হয়নে আৰু এইটো নাম কি বাৰু কি হয় আ এইটো নাম আ আৰু এইটো ও এইটো নাম ও এইটো নাম ঐ এইটো নাম হৈছে ঐ আৰু এইটো দীৰ্ঘ ই এইটো নাম দীৰ্ঘ ই আৰু এইটো কি হয় এ এইটো নাম এ হয়নে আৰু এইটো নাম হ্ৰস্ব ই এইটো নাম হৈছে হ্ৰস্ব ই হয়নে আৰু এইটো নাম কি হ্ৰস্ব উ এইটো নাম হ্ৰস্ব উ আৰু এটা আছে লাষ্ট এইটো নাম উ এইটো নাম হৈছে উ এতিয়া চিনি পালা বুজি পালানে কোনটো কাৰ নাম আৰু কোনটো কি চিনি পাইছা ঠিক আছে